হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ যিটো ধৰক ৰষ্টেড চানাডাল থাকে, চানাডালৰ এটা ৰেচিপি, ইউনিক ৰেচিপি। যাৰ মই দেখিছোঁ অলপ ৰষ্টেড চানাডাল দুটা ইলাচি দি অলপ ভাজি ল'ম। তো একদম কম জুইত আপুনি প্ৰায় 10 মিনিটমান অকণমান ভাজি ল'ব, যাতে সেইটো অকণমান ভাল ক্ৰিস্পি হয়। আৰু গেছৰ পৰা নমাই ঠাণ্ডা কৰি মিক্সি জাৰ এটাত দি এইটো পিচি এনেকৈ পাউডাৰ বনাই ল'ব। ইলাচিটো লগতে দি দিব যাতে ধুনীয়াকৈ পিচ খায়। যদি আপোনাৰ ওচৰত গুড়ি ইলাচি আছে তেন্তে গোটা ইলাচি লগত নিদিলেও হয়, শেষত দিলেও হয়। এতিয়া চালনী এখনে এইখিনি ভালকৈ চালি লৈছোঁ যাতে ইয়াত কোনো ধৰণৰ গুটি নাথাকে। এতিয়া মোৰ চলা হৈ গ'ল। এতিয়া এটা কেৰাহীত গৰম কৰি তাত 2 চামুচমান, প্ৰায় 4 চামুচমান সৰু চামুচেৰে ঘিউ দি দিছোঁ। তাতে চালি থোৱা চানাডালৰ বুট দাইলৰ যিখিনি ধৰক পাউডাৰ আছিলে সেয়া দি দিছোঁ। এই বুট দাইলৰ যিটো ৰষ্টেড চানাডাল আপুনি মাৰ্কেটতো সহজে পাই যায়। এওঁলোকে ভাজিলে যে ঘিউটো অলপ কম হোৱা দেখি লাগিলে বা আকৌ মই 2 চামুচমান ইয়াত প্ৰায়খিনি দি দিছোঁ। 2 চামুচমান দেখিছোঁ। আকৌ এইটো ভালকৈ ভাজি লৈছোঁ। অলপ ভাজি ল'ব। তাৰপিছত অলপ মিল্ক পাউডাৰ দি দিছোঁ। পাউডাৰখিনি দিয়াটো অপশ্যনেল হয়, আপুনি নিদিলেও হয়, কিন্তু দিলে মানে সোৱাদটো আৰু বেছি ধুনীয়া হয়। ভালকৈ মিক্স কৰি ল'ব। গেছৰ ফ্লেমটো কমাই ৰাখিব, বৰ বেছি হাই কৰি নিদিব, বেছি হাই কৰিলে আপোনাৰ ৰঙা হৈ লাগি যাব। যেনেদৰে আপুনি ভাজি ল'ব। এইখিনি এতিয়া নমাই অলপ ঠাণ্ডা হ'বলৈ দিব। অলপ ঠাণ্ডা হোৱাৰ পাছত এখন বাচনত তেনেকৈ উলিয়াই অকণমান সময়ৰ বাবে ঠাণ্ডা হ'ব দিব। হাতেৰে চুব পৰাকৈ যাতে ঠাণ্ডা হয়, সিমানতে যাতে ঠাণ্ডা হৈ যাব। হাতেৰে আপুনি এনেকৈ এইবোৰ যিবোৰ গোট মাৰি গৈছে সেইবোৰ অকণ ভাঙি দিব। তাৰপিছত এয়া মই এবাটি চেনি এনেকৈ মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ। তাৰে মই এবাটি ব্যৱহাৰ নকৰোঁ, আধা বাটিমানহে ব্যৱহাৰ কৰিম। আধাটো মোৰ হৈ গ'ল। আপুনি যিমানটো মিঠা খায় সেই অনুযায়ী মিঠাটো ব্যৱহাৰ কৰিব। চেনিৰ কোনো পৰিমাণ নাই যে ইমানটোৱে দিব লাগিব, যিমান মিঠা সিমান দিব। ভালকৈ মিক্স কৰি তাৰপিছত হাতেৰে এনেকৈ লাডু বনাই যাব। দেখিছেনে? খুব সহজে লাডু শ্বেপ লৈ বৰ বেছি টান নহয়, ভাঙিও নাযায়, সহজে গোট মাৰি লৈ ধুনীয়াকৈ। বুজিছেনে? ঠিক এনেদৰে দেখিলে গোটেইখিনি লাডু বনাই হৈ গ'ল। অতি কম সময়ত আৰু সহজতে বনাব পাৰি এনেকৈ লাডু। বজাৰৰ পৰা কিনিব গ'লে আপুনি বহুত বেছি দাম পৰে, কিন্তু ঘৰত বহুত কম খৰচত বনাব পাৰি। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।